শৰৎকালৰ ৰাতি অতি বিতোপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ অসমৰ আকাশ বতাহ এতিয়া খোলতালৰ মাতত ভক্তিৰসত ডুব গৈছে শ্ৰীকৃষ্ণৰ প্ৰেমত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ্ৰীকৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰৰ পামহি অঞ্চল মধ্য অসমৰ জনপ্ৰিয় ৰাসথলী গুৱাহাটী গড়চুকস্থিত পামহি আঞ্চলিক ৰাস উৎসৱে এইবাৰ ২৫ বৰ্ষত ভৰি দিলে অন্যতকৈ ব্যতিক্ৰম তথা ২৫টি বছৰ গৰকা এই ৰাসথলী প্ৰতি বছৰৰ দৰে ব্যতিক্ৰমভাৱে এইবাৰো ১২ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা দেখা গৈছে উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰৰ পৰা আয়োজন হোৱা উক্ত ৰাস মহোৎসৱ অহা ২৫ নৱেম্বৰ ১১ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে উদ্যোক্তা মণ্ডলীয়ে কংক্ৰিটৰ মহানগৰীত এনে আটক ধুনীয়াকৈ ৰাস মহোৎসৱ আয়োজন কৰাত ৰাসোৎসৱস্থলীত লক্ষ লক্ষ ভক্তৰ সমাগম হোৱা দেখা গৈছে নেশ্যন ফাৰ্ষ্ট নিউজৰ সাংবাদিকৰ আগত উদ্যোক্তা মণ্ডলীয়ে এনেদৰে মত প্ৰকাশ কৰে হয় নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ পামহি ৰাস মহোৎসৱত আৰু এইবাৰ এওঁলোকে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে তো আমাৰ মাজত বিষয়ববীয়াসকল উপস্থিত আছে আমি তেওঁলোকৰ ফালৰ পৰা জানি লওঁ দাদা আপোনালোকে ২৫টা বৰ্ষ মানে অতিক্ৰম কৰিলে তো এই যে ৰাস মহোৎসৱটো আয়োজন কৰিছে কি ধৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ এই ৰাসখন আমাৰ ২০০০ চনতে আৰম্ভ হৈছিল কেইজনমান ব্যক্তিৰ থ্ৰুদি মানে ৯টা মূৰ্তিলৈ প্ৰথম আমাৰ ৰাস অপেনিং কৰা হৈছিল আহি আজি আমি ২৫ বছৰত ভৰি দিছোঁ আমাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ এই ৰূপালী জয়ন্তী বৰ্ষত আমাৰ মানে ১-১.৫ মাহ আগৰ পৰা প্ৰস্তুতি চলি আছিল আজি আমাৰ আজি ৫ দিনীয়া হৈ গ'ল আমি ১১ দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজে খুব সঁহাৰি দিছে আমাক মানে খুব ভাল হৈ আছে আৰু আমাৰ সকলো ফালৰ পৰাই আমাৰ ভালে চলি আছে এতিয়া আমাৰ আকৌ আমাৰ ৰাসৰ সংগত ৰাখি আমি কালচাৰ প্ৰগ্ৰাম পাতি আছোঁ আজি আমাৰ ডেন্স কম্পিটিশ্যন চলি আছে এনেকৈ আমাৰ ১১ দিন চলি থাকিব আপোনালোকে যিবোৰ মৃন্ময় মূৰ্তি এই ৰাস মহোৎসৱত আপোনালোকে প্ৰদৰ্শন কৰিছে সেই মূৰ্তিবোৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে কাৰিকৰ ক'ৰ পৰাই আমন্ত্ৰণ কৰিছে কাৰিকৰ আমাৰ কেলকাতাৰ পৰা অনা হৈছে কিছুমান আৰু লোকেল আছে আৰু আমাৰ লাইট পেণ্ডেলবিলাক আমাৰ ইয়াৰে লোকেলে হয় তেনেকৈ চলি আছে আপোনালোকে ৰাস মহোৎসৱত যিহেতু এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ গৈছে তো কিমানমান বাজেট আপোনালোকে ধাৰ্য কৰিছে আমাৰ এইবাৰ ২২ৰ পৰা ২৫ লাখ বাজেট কৰিছোঁ আৰু আমাৰ প্ৰথমতে কিন্তু আমাৰ প্ৰথম দিনা যোনদিনা ৰাস পূৰ্ণিমা হয় সেইদিনা আমাৰ অপেনিং হৈছিল সেইদিনা আমাৰ দুৱাৰ মুকলি হয় আমাৰ শোভাযাত্ৰা হয় আৰু আমাৰ ৰাসৰ দুৱাৰ মুকলি কৰিছিল আমাৰ মুখ্যমন্ত্ৰী OSD হেমন্ত চৌধুৰীদেৱে আৰু ঠিক সেনেকৈ চলি যাই আছে আৰু আমাৰ সদায় নাম প্ৰসংগ গীতা পাঠ এনেকৈ চলি আছে আহিবলগীয়া আৰু যিকেইটা দিন বাকী আছে এই ক্ষেত্ৰত আপোনালোকে সাংস্কৃতিক অনুষ্ঠানবোৰ কি ধৰণে আয়োজন কৰিছে কোনোবা বিশিষ্ট গায়ক আপোনালোকে নিমন্ত্ৰণ কৰিছে নেকি আমাৰ অহাকালি আছে আমাৰ ত্ৰিকাল নাট্য দল আৰু আমাৰ ২১ তাৰিখে আছে আমাৰ নিশামণি হালৈৰ নাম পাৰ্টি আৰু আমাৰ ছিংগাৰ আছে ৩জনীয়াকৈ আমাৰ এনেকৈ চলি গৈ থাকিব মই এটা দাদালৈকে অন্য ধৰণৰ প্ৰশ্ন এটা লৈ আহিছোঁ দাদা ধৰক আপোনালোকে যিটো ৰাস মহোৎসৱটো আয়োজন কৰিছে যে কৰিবলৈ যাওঁতে কিছু ক্ষেত্ৰত আপোনালোকৰ ইয়াতে পৰিলক্ষিত হৈছে মানে যোৱাৰ প্ৰলোভন হোৱা বুলি অনুভৱ হয় এই ক্ষেত্ৰত কি ক'ব ৰাস আমি এতিয়া কৰিব যোৱাৰ দৰে যোৱাৰ বুলি ক'লে তেনেকুৱা কোনো যোৱা ধৰণৰ নহয় খেল ধেমালিৰ কাৰণে এতিয়া হাঁহ কুকুৰা মুৰ্গী খেল ধেমালি কৰিছে সেইবিলাক কিন্তু যোৱা বুলি তেনেকুৱা কোনো টকা পইচাৰ যোৱা হোৱা নাই আৰু যি খেল ধেমালি কৰিছে
মাৰি চেৰেকী ঘূৰাও কৰিছে। এইটোত আপোনাৰ হাঁহ কুকুৰা মুৰ্গী লৈ এইটো ফূৰ্তি ফাৰ্তা কৰিছে আৰু প্ৰায়বোৰ ৰাসস্থলীতে আজিকালি দেখা যায় এইবিলাক ফূৰ্তি ফাৰ্তা কৰে, তেনেকুৱা ধৰণৰ হৈছে। কিন্তু আমাৰ ইয়াতে কোনো টকা পইচা যোৱা হোৱা নাই। যিহেতু 25টা বৰ্ষ অতিক্ৰম কৰিলে আৰু ব্যক্তিগত হিচাপে আপোনাৰ অনুভৱটো কি? এই ৰাস মহোৎসৱত আপুনি জড়িত হৈ কেনে আপুনি কি ধৰণৰ অনুভৱ আপুনি ব্যক্ত কৰে? এই ৰাস মোৰ জন্মলগ্নৰ পৰা আমি সৰু মানে আজি 25 বছৰ আগৰ পৰাই লাগি আছোঁ আৰু আজি লাগি পেলাই আমি বিশেষকৈ এই মইনাখুৰুং অঞ্চলৰ এই পামহি গাঁৱত যি ৰাস হয়, অকল এইটো পামহিৰ নহয়, এইটো ধলমমা, নগাঁও, গাৰোভুলি, দেওচতাল। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ।